মৰাণত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ সংবাদমেল। প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৪৭টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ আজি ৬ বজাৰ লগে লগে প্ৰচাৰ অভিযান সামৰণি পৰিল। এইবাৰ নিৰ্বাচনী যুঁজ অতি লক্ষণীয় হ'ব। বিজেপিৰ মিত্ৰজোঁট দল আৰু কংগ্ৰেছ মহাজোঁট দলে চৰকাৰ গঠন কৰিম বুলি দাবী কৰিছে। ১১৫ নং মৰাণ বিধানসভা সমষ্টিত এইবাৰ বিজেপিৰ মিত্ৰজোঁট দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈয়ে অভিলেখ সংখ্যক ভোটত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰক পৰাস্ত কৰিব বুলি কয়। পুনৰ জয়ী হৈ কি কাম কৰিব সেই সন্দৰ্ভত আজিয়ে নিজা বাসগৃহত এক সংবাদমেল অনুষ্ঠিত কৰি সদৰি কৰে। যোৱা ১২ তাৰিখৰ পৰা নিৰবিচ্ছিন্নভাৱে অহা নিৰ্বাচনৰ যি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আছিল সেয়া আজি আমি সমাপন কৰিছোঁ। মৰাণ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL এই তিনিওটি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে মোক প্ৰাৰ্থিত্ব পুনৰবাৰৰ কাৰণে প্ৰদান কৰিছে। গতিকে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ, পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ ইতিমধ্যে দলৰ সমূহ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীসকলক লগত লৈ লগতে অসম গণ পৰিষদ দলৰো সন্মানীয় কাৰ্যকৰ্তা আৰু সমৰ্থকসকলক লগত লৈ আমি নিৰ্বাচনী প্ৰচাৰ কৰিলোঁ। গাঁও, বাগিচা, বস্তি সকলোতে, নগৰ চহৰ সকলোতে আমি ৰাইজৰ ওচৰলৈ গৈ অহা ২৭ তাৰিখে হ'ব লগা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এই অভাজনক ভোট প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনালোঁ। আৰু এই গোটেই ১২ তাৰিখৰ পৰা আজিলৈকে এই দীঘলীয়া প্ৰক্ৰিয়াটোত আমি ৰাইজৰ যি বিপুল সঁহাৰি পালোঁ, সেই সঁহাৰি আমাক যথেষ্ট উৎসাহিত কৰিছে। আৰু সেই দিনবিলাকত স্থানীয় সাংবাদিক হিচাপে আপোনালোকৰো যিখিনি সহযোগিতা, আমি সেইখিনি আন্তৰিকতা স্বীকাৰ কৰিছোঁ। আৰু অহা ২৭ তাৰিখৰ দিনা যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি নিশ্চিতভাৱে এটা সুফল পাবৰ কাৰণে সক্ষম হ'ম। ইতিমধ্যে মৰাণ সমষ্টিবাসী ৰাইজে এই কথা আমাক প্ৰমাণ দিছে। গতিকে মই অহা ২৭ তাৰিখৰ দিনা হ'ব লগা এই নিৰ্বাচনত দল, মত, জাতি, বৰ্ণ নিৰ্বিশেষে আমাক পুনৰবাৰ মৰাণ সমষ্টিক সেৱা কৰিবৰ কাৰণে যাতে দায়িত্ব অৰ্পণ কৰে, আৰু এই দায়িত্ব পাবলৈ হ'লে ৰাইজে মোক ভোট দিব লাগিব, তেতিয়াই মই বিধায়ক হ'ব পাৰিম। কাৰণ ২০১৬ চনত এই মৰাণ সমষ্টিৰ পৰাই মই বিধায়ক হৈছিলোঁ। মৰাণ সমষ্টিবাসী ৰাইজ, বিশেষকৈ বাগিচা আৰু গাঁৱৰ অঞ্চলৰ ৰাইজে খুব আন্তৰিকতাৰে মোক সমৰ্থন জনোৱাৰ বাবেই সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ পৱন সিং ঘাটোৱাৰক ১৬,০০০ ভোটত পৰাভূত কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। গতিকে আমি আশা ৰাখিছোঁ এইবাৰ তাতকৈ অধিক ভোটত আমি তেওঁৰ পুত্ৰক পৰাভূত কৰিম। অন্ততঃ ৩০,০০০ পৰা ৪০,০০০ ভোটত এইবাৰ আমি তেওঁলোকক পৰাভূত কৰিম। গতিকে আপোনালোক সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ আমি কামনা কৰিছোঁ। এই নিৰ্বাচনত যি ভোটাৰৰ কথা কোৱা হৈছে, ভোটাৰ্ছ পেটাৰ্ণৰ কথা কোৱা হৈছে, ভোটিং বিহেভিয়াৰৰ কথা কোৱা হৈছে, আমি এটা কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে পূৰ্বৰ যিটো ধাৰণা আছিল যে গাঁৱলীয়া ভোটাৰ, বাগানীয়া ভোটাৰ, এই ধাৰণাবিলাক ইতিমধ্যে প্ৰায় নাইকিয়া হৈ গৈছে। কাৰণ মানুহে এতিয়া আৰু বাগানীয়া মানুহ বুলি কোনেও কৈ পেলাই ভোট ল'ব নোৱাৰে। কোনো মানুহে নিজক গাঁৱলীয়া পৰিচয় দি গাঁৱৰ ভোট ল'ব নোৱাৰে। এতিয়া মানুহে কৰ্ম আৰু উন্নয়নৰ আধাৰত প্ৰত্যক্ষ কৰিহে মানুহে ভোট প্ৰদান কৰে। গতিকে সেইকাৰণে মই দৃঢ় বিশ্বাস যে ২০১৬ চনত আমাক চাহ জনগোষ্ঠীয় বাগিচাৰ ৰাইজে যিটো ধৰণে আমাক ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈছিল, সেই মৰম আৰু সেই আমাৰ প্ৰতি থকা আন্তৰিকতা এতিয়াও একেই বাহাল আছে। এতিয়াও তেখেতলোকৰ লগত বৰঞ্চ আমাৰ সম্পৰ্ক আৰু সম্বন্ধ অতি দৃঢ় হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন কল্যাণমূলক আঁচনি তেওঁলোকে গ্ৰহণ কৰাৰ পাছত বাগিচাৰ ৰাইজ আজি আমাৰ দলটোক লৈ সন্তুষ্ট। গতিকে এই ক্ষেত্ৰত ACMS বা অন্য কোনো কংগ্ৰেছৰ লগত কংগ্ৰেছী যিবিলাক সংগঠন আছে, সেই সংগঠনবিলাকে যিমানেই প্ৰটেষ্ট নকৰক কিয়, আপোনালোকে জানে যে যোৱা লোকসভা নিৰ্বাচনতো তেনেধৰণে কংগ্ৰেছক সহায় কৰিবৰ নিমিত্তে ACMSৰ পৰা আৰম্ভ কৰি আৰু বহু সংগঠন, জাতীয় সংগঠনে গৈ পেলাই তেওঁলোকে কংগ্ৰেছৰ পক্ষ লৈছিল। তাতো তেওঁলোকে মুখ থেকেচা খাইছে কংগ্ৰেছে। আৰু তাৰপিছত পঞ্চায়ত যি নিৰ্বাচন হৈছিল, পঞ্চায়ত নিৰ্বাচনৰ সময়তো আমাৰ বিৰুদ্ধে জোৰ জুমুঠি জ্বলাই সেইবিলাক কংগ্ৰেছী সংগঠনে
গাঁৱে গাঁৱে আন্দোলনৰ সৃষ্টি কৰিছিল, কিন্তু সফল হ'ব নোৱাৰিলে। গতিকে এইবাৰো এটা নিশ্চিত কথা যে কোনো ACMSৰ প্ৰটেষ্ট বা ACMSে জ্বলোৱা জুমুঠিৰ পৰা আমাৰ কোনো ক্ষতি নহয়, বৰঞ্চ ৰাইজে আৰু অধিকহে ভোট প্ৰদান কৰিব। গতিকে মই দৃঢ় বিশ্বাস যে বাগিচা আৰু গাঁৱৰ মানুহে লগ লাগি এইবাৰ অন্ততঃ 30,000 পৰা 40,000 ভোট আমাক অতি বেছিকৈ দিব কংগ্ৰেছতকৈ, আৰু সেই বিজয়টো আমি এটা ৰেকৰ্ড কৰিব পাৰিম বুলি মোৰ বিশ্বাস হৈছে। এই নিৰ্বাচনত বিজয়ী হোৱাটো নিশ্চিত হোৱাৰ পাছত আমি নিশ্চিতভাৱে মৰাণখনক এতিয়ালৈকে যিখিনি কাম কৰিলোঁ, কৰাৰ পাছত যিখিনি আধৰুৱা হৈ ৰৈ গ'ল, সেই কামখিনিক মই অধিক দ্ৰুত গতিৰে ত্বৰান্বিত কৰিবৰ কাৰণে মই ব্যৱস্থা কৰিম। এই ক্ষেত্ৰত আজি আমাৰ যি অভয়পুৰ ষ্টেডিয়ামৰ কথা উল্লেখ হৈছে, অভয়পুৰ ষ্টেডিয়ামৰ একচুৱেলি তাৰ যিখিনি মাটি, এই মাটিখিনি গ্ৰেজিং মাটি হোৱাৰ বাবে আমাৰ বহু অসুবিধা হৈছিল। অৱশেষত অসম চৰকাৰৰ লগত বহু যুঁজ বাগৰ কৰাৰ অন্তত তেওঁলোকে আমাক অনুমতি প্ৰদান কৰিলে। সেইবাবেও কিছু সময় আমাৰ বেছিকৈ ল'ব লগা হ'ল। তাৰ উপৰিও 2020 বৰ্ষটোৱে আমাক কৰোণা সংকটৰ সময়ত প্ৰায় 8-10 মাহ আমাৰ লকডাউন হৈ থকাৰ বাবে বহু কাম পিছুৱাই গ'ল, কিন্তু কাম এতিয়াও চলি আছে, পূৰ্ণোদ্যমে চলি আছে, আৰু প্ৰজেক্টটো যথেষ্ট ডাঙৰ হোৱাৰ বাবে কিছু সময় লগাটো স্বাভাৱিক। কিন্তু মই কথা দিব পাৰোঁ যে এই নতুন চৰকাৰ হোৱাৰ পাছত 1 বছৰৰ ভিতৰতেই অন্ততঃ এই ষ্টেডিয়ামটো মুকলি কৰি যাতে ৰাইজৰ হাতত তুলি দিব পাৰোঁ, তাৰ বাবে মই ব্যৱস্থা ল'ম। আৰু মৰাণৰ যিখন দৈনিক বজাৰ, দৈনিক বজাৰখনৰ বহুখিনি জটিলতা আছে, যিখিনি আপোনালোকেও জানে। মই বিধায়ক হৈয়ে ৰাইজ আৰু আমাৰ যিসকল জাতীয় সংগঠন আছে তেখেতলোকৰ লগত একেলগে বহি কথা বতৰা পাতি আমি এটা সিদ্ধান্ত লৈছিলোঁ যে বজাৰখন বনাব লাগে। কিন্তু বাৰে বাৰে কোনো পক্ষই গৈ পেলাই কথাখিনি আইন আদালতৰ পোৱাই দিয়াৰ পাছত ই আইনৰ প্ৰক্ৰিয়াৰ মাজলৈ যেতিয়া সোমাই গ'ল, তেতিয়া আমি কিছু কাম কৰিব নোৱাৰিলোঁ। গতিকে ভৱিষ্যতৰ দিনত আমি এই গোটেইকেইটা পক্ষক একেলগ কৰি তাক এখন প্ৰকল্প আমি যুগুতাম, যাতে মৰাণত প্ৰকৃততে ৰাইজে মানে বিচৰা এখন সুন্দৰ আধুনিক বজাৰ যাতে আমি দিব পাৰোঁ, তাৰ ব্যৱস্থা কৰিম। আৰু মৰাণ নগৰখনত যিখিনি আমি প্ৰায় 13 কোটি টকা খৰচ কৰি NHIDCLৰ পৰা যিটো প্ৰজেক্ট অনা হ'ল, সুন্দৰকৈ টাউনখন ইতিমধ্যে পকীকৰণ কৰা হৈছে। এতিয়া বাকী আছে তাত ত'ত বিজুলী খুঁটাবিলাক সিঁচৰিত হৈ থকাৰ বাবে নগৰখন দেখিবলৈ একেবাৰে অশুৱনি হৈছে। আৰু তাৰ কাৰণে মই ইতিমধ্যে প্ৰায় 6 কোটি টকাৰ এটা প্ৰজেক্ট NHIDCLৰ ডাইৰেক্টৰৰ ওচৰত দিল্লীত মই ইতিমধ্যে মাননীয় সাংসদ মহোদয়ৰ অনুমোদন ক্ৰমে গৈ পেলাই তাত প্ৰদান কৰা হৈছে। আৰু মোৰ দৃঢ় বিশ্বাস যে এইটো আমি অসমত চৰকাৰ গঠন হোৱাৰ 2-3 মাহৰ ভিতৰতেই মই সেইটো কাৰ্যকৰী কৰিব পাৰিম। সেইটো এটা পজিটিভ লাইনত আছে। বাকী মৰাণ মহকুমাক লৈ পেলাই যিখিনি কথা আছে, মহকুমাটো আমাৰ নিশ্চিতভাৱেই নিশ্চয় কৰিব, কিন্তু মহকুমাৰ আমাৰ সীমাটোক লৈ যথেষ্ট জটিলতা আছে। কাৰণ দুখন জিলাৰ সীমামূৰীয়া ঠাইখণ্ডক লৈ পেলাই যিটো মহকুমাৰ কথা কোৱা হৈছে, বহু সময়ত আমি বিভিন্ন পক্ষৰ লগত কথা বতৰা পতাৰ পাছত আমি গম পাইছোঁ যে কোনো ৰাইজে আমাৰ ডিব্ৰুগড়ৰ লগত চামিল হ'ব নোখোজে। যিহেতুকে এইটো ডিব্ৰুগড় জিলাৰ এটা মহকুমা হ'ব, গতিকে শিৱসাগৰ জিলাৰ অংশৰ বহু ৰাইজে ডিব্ৰুগড়ৰ লগত চামিল হ'ব নোখোজে। সেইটো এটা জটিলতা আছে, আৰু মই ভাবোঁ ভৱিষ্যতে আমি দৰকাৰ হ'লে তেনেকুৱা অলপ জটিল অংশখিনিক আঁতৰাই তাত যিখিনিক লৈ পেলাই নিমিষতে কৰিব পাৰি তেনেকুৱা এটা ব্যৱস্থা আমি নিশ্চয় কৰিব লাগিব। আৰু এটা মোৰ প্ৰকল্প আছে যে মৰাণ নগৰখনক মৰাণ নগৰ সমিতি হিচাপে ঘোষণা কৰা, মিউনিচিপাল বৰ্ড। তো মিউনিচিপালিটি হিচাপে যদি আমি কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে প্ৰাথমিক পৰ্যায়ৰ কাম আগবাঢ়ি গ'ল। আমি প্ৰায় 11টা ছেগমেণ্ট ইতিমধ্যে আমাৰ নিৰ্ণয় কৰা হৈছে, 11টা ৱাৰ্ড। গতিকে 11টা ৱাৰ্ড লৈ পেলাই মৰাণত এখন আমাৰ ডিব্ৰুগড়ৰ পাৰে এখন নগৰ সমিতি নিৰ্মাণ কৰিবৰ কাৰণেও আমাৰ হাতত প্ৰকল্প আছে। আৰু মই বিশ্বাস কৰোঁ যে অহা চৰকাৰখনৰ 2-3 বছৰ মোৰ বাবে কেইবাটাও খুব প্ৰয়োজনীয় ভাল কাম কৰিবৰ কাৰণে মোৰ এটা চেলেঞ্জ আছে, আৰু মই ভাবিছোঁ যে আমি সকলোৱে যদি লগ লাগি পেলাই কাম কৰোঁ সফল হ'ব পাৰিম। খুব প্ৰয়োজনীয় বিষয় ITIটো। যোৱাবাৰ আমি সেই দিশটোত অলপ মই আন্তঃগাঁথনিৰ কামখিনিত বেছিকৈ লাগি থকাৰ কাৰণে, বাট ঘাট দলং এইবিলাকত লাগি থকাৰ কাৰণে মই ITIখন অলপ বাদ পৰি ৰ'ল। কিন্তু মই এইবাৰ যিহেতুকে বাটপথৰ সমস্যা প্ৰায় 70% আমি শেষ কৰি পেলালোঁ, এতিয়া 30% বাটপথ আছে, দলং মাত্ৰ 4খনমান আছেগৈ। গতিকে মই এইবাৰ নিশ্চিতভাৱে বাটঘাটৰ পৰা আঁতৰি আৰু কিছু নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি কাম কৰিম।
আৰু কাৰিকৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত ITIখনৰ বহুত প্ৰাসংগিকতা আছে, যিহেতুকে অৰ্ধনিৰ্মিত অৱস্থাত আছে আৰু মাটি বাৰীও ইতিমধ্যে আছেই। গতিকে ইয়াক সম্পূৰ্ণ কৰিবৰ কাৰণে বহুত বেছি টকাৰ প্ৰয়োজন নাই, 2-3 কোটি টকাৰ প্ৰয়োজন আছে আৰু সেইটো আমি ব্যৱস্থা কৰিব পাৰিম। আৰু আমি মৰাণত এটা নিশ্চিতভাৱে ছায়েন্স কলেজ এখন লাগে আমাক, বা ছায়েন্স ষ্ট্ৰীম আমাৰ ইয়াত নাই। কিন্তু সৌভাগ্যৰ কথা আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে এখন চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এইবাৰ মৰাণ কমাৰ্চ কলেজখন 25 বছৰৰ পাছত ইয়াক চৰকাৰীকৰণ কৰাবৰ কাৰণে সক্ষম হ'লোঁ। এইটো এটা আমাৰ কাৰণে এটা এচিভমেণ্ট হয়। আৰু আমাৰ খোৱাং যিখন কলেজ আছে, খোৱাং কলেজত কমাৰ্চ ষ্ট্ৰীমটো এইবাৰ ইণ্ট্ৰডিউচ হৈছে, সেইটো এটা আমাৰ কাৰণে এচিভমেণ্ট। গতিকে অহাবাৰত যদি আমি ছায়েন্স কলেজখন বা ছায়েন্স ষ্ট্ৰীম এটা যদি কোনোবা কলেজত ইণ্ট্ৰডিউচ কৰাই ল'ব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এইটো এটা আমাৰ কাৰণে ভাল খবৰ হ'ব। আৰু মই ভাবোঁ যে ইমানখিনি কাম হৈছেই যেতিয়া, এই কামটো আমাৰ কাৰণে বৰ দাঙিব নোৱাৰা শিল নহ'ব, এইটো পাৰিম আমি। নিবনুৱা সমস্যাটো বৰ্তমানৰ প্ৰেক্ষাপটত এটা ভয়াৱহ সমস্যা। এইটোক লৈ আমি ঘৰৰ মাতৃ পিতৃসকল যিমান চিন্তিত, সম পৰিমাণে আমাৰ চৰকাৰখনো চিন্তিত। আৰু এই বৰ্তমানৰ চৰকাৰখনে নিবনুৱা সমস্যাটো স্বাৱলম্বিতাৰে দূৰ কৰিবৰ কাৰণে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ ভিতৰত আমি মহিলাসকলক লৈ পেলাই কৰা যিটো কনকলতা আঁচনি, আমি তাৰ কথা ক'ব পাৰোঁ। আৰু শেহতীয়াকৈ যিখন আমি স্বয়ম আঁচনি প্ৰদান কৰিলোঁ, সেই স্বয়ম আঁচনিৰ কথাও আমি উল্লেখ কৰিব পাৰোঁ। কিন্তু অনাগত ভৱিষ্যতত আমি কিছুমান প্ৰেক্টিকেলি কাম কৰিব লাগিব, যিখিনি এতিয়ালৈকে আমাৰ কৰা হোৱা নাই। তো আমি নিশ্চিতভাৱে কৰিম, কাৰণ আমাৰ ইয়াত কেইবাখনো বিল আছে। কিন্তু দুখৰ কথা যে বিলখিনি লেচিয়ে লৈ থৈছে। লেচিয়ে লৈ থোৱা কাৰণে আমি লেচিৰ পৰা কাঢ়ি পেলাই বিলবিলাক আমি আমাৰ লাইনত ডেভেলপ কৰিব নোৱাৰোঁ। গতিকে এই 21-22 বৰ্ষত আমাৰ প্ৰায় 5খনমান বিল মানে লেচিৰ পৰা নাইকিয়া হৈ যাব, লেচিৰ পৰা মুকলি হৈ যাব। মই তেতিয়া আশা কৰিছোঁ যে ডিপাৰ্টমেণ্টৰ লগত কথা বতৰা পাতি সেইকেইখন আমি লেচিক নিদিওঁ, লেচিয়ে যি ধন দিয়ে আমি দিয়াৰ ব্যৱস্থা কৰিম। আমি ব্যক্তিগত পৰ্যায়ত এটা গ্ৰুপ বনাই দিম, তেওঁলোকে সেইটো বহন কৰিব আৰু তেওঁলোকে তাত মৎস্য পালন কৰিব উন্নত পদ্ধতিৰে, যাতে অধিক মাছ উৎপাদন কৰি আমাৰ স্বাৱলম্বিতাৰ লগতে লোকেল পে ভোকেল যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, সেই কথাটোৰ ওপৰত আমি গুৰুত্ব দিব পাৰিম। ৰাইজৰ যিটো উৎসাহ, যিটো উদ্দীপনা মই দেখিলোঁ। আৰু এটা কথা মই ভাবিছোঁ যে 2016 চনত মই যেতিয়া বিধায়ক উঠিছিলোঁ, মই তেতিয়া এই সমষ্টিটোত সমাজৰ বাবে মই এচপৰা ইটাৰ সমানো মই মানুহক একো দিব পৰা নাছিলোঁ গাঁওবিলাকত। কিন্তু যোৱা 5টা বছৰত 400 কিলোমিটাৰতকৈ অধিক পকা ৰাস্তা বনালোঁ, 14খনতকৈ অধিক ব্ৰিজ বনালোঁ, পকা ব্ৰিজ RCC। প্ৰায় 300খনতকৈ অধিক নামঘৰলৈ পইচা দিলোঁ। সেই গুৰু ভকতসকলৰ লগত ইণ্টাৰেকশ্যন হৈছে, মোৰ কথা বতৰা হৈছে, আশীৰ্বাদ লৈছোঁ। আৰু অনেক ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু অনেক স্কুলত, আধৰুৱা স্কুলবিলাক বা ভঙা চিঙা স্কুল আমি নিৰ্মাণ কৰিছোঁ। গতিকে ইমানখিনি কাম কৰাৰ পাছত মই ভাবোঁ একো নকৰাকেই যদি মই 16,000 ভোটত জিকোঁ, ইমান কাম কৰাৰ পাছত মই কিয় 16,000 ভোটত জিকিব লাগে? মই নিশ্চিতভাৱে এইটো 30,000 পৰা 40,000 ভোটত আমি জিকিব লাগিব, এইটো মোৰ একেবাৰে দৃঢ় বিশ্বাস। আৰু এটা কথাই প্ৰমাণ দি গৈছে যে যোৱা লোকসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা মাননীয় সাংসদগৰাকীক 29,300 ভোটত আমি জয়ী কৰাইছোঁ। গতিকে সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে এইটো আমাৰ এটা অগ্ৰগতি এটা ইতিমধ্যে লৈয়ে আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই মাটি সম্পৰ্কীয় বিষয়টোৰ ওপৰত ইয়াক খুব গভীৰভাৱে লৈছে। আৰু আপোনালোকে জানে যে যিখন আমাৰ লেণ্ড পলিচি আছিল, এই লেণ্ড পলিচিটো এবাৰ সংশোধনী আনি ইয়াক নতুন ৰূপত গঢ়ি তুলিছে। গতিকে এতিয়া যিকোনো মানুহক মাটি দিয়াৰ ক্ষেত্ৰত পূৰ্বৰ যিটো এটা সহজ ব্যৱস্থা আছিলে, যিটো মাটি লওঁ বুলি ক'লে ল'ব পাৰে, এতিয়া কিন্তু যিকোনো মানুহে মাটি ল'ব নোৱাৰিব। কিন্তু যিসকল মানুহে নীতি নিয়মৰ ভিতৰত থাকি দখলেই কৰি থাকোঁ বা কিনিয়েই লৈছে, সেইসকল লোকক কিন্তু আমি মাটি দিয়াটো আমাৰ চৰকাৰৰ কোনো কোনো বাধা নিষেধ নাই। এই মাটি দিয়া হৈছে। আৰু কিছু আমাৰ চৰকাৰী যিখিনি মেচিনেৰী যিটো স্তব্ধ হৈ গৈছিল কৰোণা সংকটৰ সময়ত, প্ৰায় এবছৰ কাল আমি গুচি গ'লোঁ। আৰু মাটি সম্পৰ্কীয় কাম কাজখিনি প্ৰায় আমাৰ 3য় বৰ্ষৰ পৰা পিক আপ লৈছিলে। তো মাজতে এটা বছৰ আমি যেতিয়া কৰোণাত স্তব্ধ হৈ গ'লোঁ, তেতিয়া আমাৰ কিছু কাম ৰৈ গ'ল। কিন্তু আমি নিশ্চিত প্ৰয়াস ৰাখিম যাতে
আমি আগন্তুক দিনবিলাকত খিলঞ্জীয়া ভূমিপুত্ৰসকল যিসকলে অসমত বাস কৰি অসমৰ কাৰণে কাম কৰি আছে তেওঁলোকক মাটিৰ পত্ৰণ আৰু মাটিৰ অনুমোদন পত্ৰ বিতৰণ কৰি যাতে তেওঁলোকক এটা স্থায়ী ঠিকনা দিব পৰা যায় লাগিলে তেওঁলোক বাগিচাতেই বাস কৰা হওক বা গাঁৱতেই বাস কৰা হওক সকলোকে এইখিনি দিবৰ কাৰণে নিশ্চিতভাৱে আৰু অধিক সদনৰ মজিয়াত মই জোৰ কৰি দাবী তুলিম আৰু মোৰ ফালৰ পৰা কৰণীয়খিনি মই